বন্ধুসকল প্ৰথম খবৰটি আছে আজি পবিত্ৰ গণেশ চতুৰ্থী নাম প্ৰসংগ পূজা অৰ্চনাৰে উখল-মাখল আজ্ঞাথৰীৰ গণেশ মন্দিৰ আজি পবিত্ৰ গণেশ চতুৰ্থী সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হৈছে পবিত্ৰ গণেশ চতুৰ্থী সমান্তৰালভাৱে অসমতো পালন কৰা হৈছে গণেশ চতুৰ্থী গণেশৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰ এই দৃশ্য কামৰূপ জিলাৰ আজ্ঞাথৰীৰ ঐতিহাসিক গণেশ মন্দিৰৰ নিজৰ লগতে ৰাজ্যৰ মংগল কামনাৰ্থে পুৱাৰে পৰা এই ঐতিহাসিক গণেশ মন্দিৰতো দেখিবলৈ পোৱা গ'ল বহু দূৰ দূৰণিৰ অলেখ সংখ্যক ভক্তৰ সমাগম পুৱাই ধূপ-দীপ লৈ নৈবেদ্যৰে প্ৰভু গণেশক প্ৰাৰ্থনা ভক্তগণৰ দেশৰ অসূয়া অশান্তি মাৰি মৰক আঁতৰি শান্তিৰ ঢল বোৱাৰ কামনাৰে ভক্তসকল শৰণাগত হৈছে প্ৰভুৰ ওচৰত প্ৰিয় বন্ধুসকল ইয়াৰ পিছৰ খবৰটি হৈছে যাত্ৰীৰ জীৱনক লৈ হেতালি নিমাতীঘাটৰ জিৰণি গৃহত দমে দমে উদ্ধাৰ পেলাই ৰখা লাইফ জেকেট সৰ্বসাধাৰণৰ জীৱন আৰু নিৰাপত্তাৰ প্ৰতি গুৰুত্ব নিদি বেপেৰুৱা মনোভাৱেৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ফেৰী চলাচল কৰাই অহাৰ বাবে নিমাতীঘাটত সংঘটিত হ'ল মৰ্মান্তিক দুৰ্ঘটনাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিমাতীঘাটলৈ আহি আভ্যন্তৰীণ জল পৰিবহণ বিভাগত চলি থকা দুৰ্নীতি নিয়ম জানিব পাৰি স্তম্ভিত হৈ পৰে আজি আভ্যন্তৰীণ জলসম্পদ পৰিবহণ বিভাগৰ নিমাতীঘাটস্থিত এটা জিৰণি গৃহত উদ্ধাৰ হৈছে দমে দমে লাইফ জেকেট প্ৰিয় বন্ধুসকল ইয়াৰ পিছৰ খবৰ দিছে বস্ত্ৰনগৰী শুৱালকুছিত 11 বছৰীয়া কিশোৰীক ধৰ্ষণ ভুক্তভোগীৰ অভিযোগৰ পিছতে আৰক্ষীৰ জালত লম্পট ধৰ্ষণকাৰী শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত বংশৰৰ বৰবৰী পাহাৰত সংঘটিত হৈছে এগৰাকী 11 বছৰীয়া কিশোৰীৰ ধৰ্ষণ কৰাৰ আন এক জঘন্য ঘটনা সম্বন্ধত কিশোৰীগৰাকীৰ বৰদেউতাক ধৃত লোকজন নাম থাৰেশ্বৰ নাথ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ওচৰতে থকা সম্বন্ধীয় ভতিজাকক ঘৰৰ কাম কৰাৰ চলেৰে মাতিনি ধৰ্ষণ কৰাৰ অভিযোগ কিশোৰীগৰাকীৰ লগতে পৰিয়ালৰ লোকৰ এই ঘটনা সংঘটিত কৰি আনক নজনাৰ লগতে কিশোৰীগৰাকীক হত্যাৰ ভাবুকি প্ৰদানৰ অভিযোগ উঠিছে পিছত পৰিয়ালৰ লোকে এই ঘটনাৰ উমান পাই শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে এইজন লম্পট থাৰেশ্বৰ নাথক সভ্য সমাজক লজ্জিত কৰা এই ঘটনাৰ উচিত তদন্ত কৰি ভুক্তভোগী কিশোৰী আৰু পৰিয়ালটিক ন্যায় দিয়াৰ বাবে লোকজনৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে সচেতন লোকে প্ৰিয় বন্ধুসকল ইয়াৰ পিছৰ খবৰটি হৈছে কাজিৰঙাৰ জনাঞ্চলত ঠেকীয়াপতীয়া বাঘৰ আতংক বাঘৰ গৰ্জনত শংকিত ৰাইজ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কলিয়াবৰ মহকুমাৰ বাঘমাৰীত ঠেকীয়াপতীয়া বাঘৰ আতংক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পুখুৰীত মেটেকাৰ মাজত অৱস্থান গ্ৰহণ কৰিছে ঠেকীয়াপতীয়া বাঘটোৱে পুৱতি নিশা বাঘটো ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে স্থানীয় লোকে সন্দেহ কৰা মতে দুটা বাঘৰ মাজত হোৱা পাৰস্পৰিক যুদ্ধৰ পিছত আঘাতপ্ৰাপ্ত হোৱাত বাঘটো বৰ্তমান আশ্ৰয় লৈছে পুখুৰীটোত ঘটনাস্থলীত বন বিভাগৰ লগতে উপস্থিত হৈছে আৰক্ষীৰ লোক বাঘটো আশ্ৰয় লৈ থকা পুখুৰীটোৰ সমীপত আছে কেইবাঘৰ লোক অনাকাংক্ষিত যিকোনো পৰিস্থিতিৰ বাবে খালী কৰিবলৈ দিয়া হৈছে বহুকেইটা ঘৰ বাঘটোক ট্ৰেংকুলাইজ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা সাজু কৰি ৰাখিছে পানবাৰী বন্য উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই প্ৰিয় বন্ধুসকল ইয়াৰ পিছৰ খবৰ দিছে হাজোত সাহসিকতাৰ পৰিচয় দি অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিল 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ তীৰ্থনগৰী হাজোত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড ঘৰৰ পৰা টিউচনলৈ অহাৰ পথত হাজোৰ কলিতাগুচিৰ পৰা অপহৰণকাৰীয়ে গাড়ীত তুলি লৈছিল এটি 12 বছৰীয়া ছাত্ৰক হাজো শনিয়াদিৰ ব্যৱসায়ী হজৰত আলীৰ পুত্ৰ গোলাম ৰছুলে আনদিনাৰ দৰে ঘৰৰ পৰা টিউচনলৈ অহাৰ পথত কলিতাগুচি চকত এখন বগা ৰঙৰ চাৰিচকীয়া বাহনত 4 যুৱকে বলপূৰ্বক উঠাই গুৱাহাটী অভিমুখে গতি কৰে তীব্ৰ বেগত গতি কৰা গাড়ীখন কলিতাগুচিৰ পৰা লখাইতৰা নদীৰ মথাউৰিৰে আহি হাজোৰ সুৰেন্দাস কলেজৰ ওচৰত এক নিৰ্জন ঠাইত গাড়ী ৰখোৱাৰ চেক বুজি অপহৰণকাৰীৰ কবলৰ পৰা পলাবলৈ সক্ষম হয় 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ গোলাম ৰছুলে এটি লুংলুঙীয়া পথেৰে ওলাই আহি শিশুটিয়ে হাজো গুৱাহাটী পথৰ আস্থা ক্লিনিকত প্ৰৱেশ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰে এই শিহৰণকাৰী অপহৰণ কাৰণ সমগ্ৰ ঘটনা সন্দৰ্ভত বিৱৰি ক'লে সন্মানী ছাত্ৰগৰাকীয়ে প্ৰিয় বন্ধুসকল শেষৰ খবৰটি হৈছে নগাঁও জিলাৰ চকলাঘাটত নতুনকৈ শিশুসহ 7জন কৰোনাত আক্ৰান্ত নগাঁও জিলাৰ ব্ৰাহ্মণগাঁওস্থিত পূব হাতীচং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ চকলাঘাট খাটোৱাল আৰু খৈৰামোচৰ গাঁৱত নতুনকৈ শিশুসহ 6জন লোক কৰোনাত আক্ৰান্ত হোৱাত অঞ্চলবাসী আতংকিত হৈ পৰিছে ৰাজ্যত কৰোনাৰ প্ৰকোপ কমি অহাৰ সময়তে অঞ্চলটোত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত অঞ্চলবাসী উদ্বিগ্ন হৈ পৰিছে জানিব পৰা মতে খাটলৰ ৰাজুবৰ নামৰ এগৰাকী শিক্ষকৰ পৰিয়ালটোৰ আটাইকেইজন লোকৰ শৰীৰত আজি বেবেজিয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত কৰোনাৰ উপস্থিতি ধৰা পৰে শিক্ষকজনৰ লগতে তেওঁৰ 2 বছৰীয়া শিশু সন্তান পত্নী আৰু পিতৃ মাতৃক ইতিমধ্যে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক হস্পিটেলত কোভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰা হৈছে প্ৰিয় বন্ধুসকল ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ খবৰসমূহ পলকতে পাই থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব থেংক ইউ সো মাচ